গো নমস্কাৰ, মই প্ৰিয়ম পল্লৱী আৰু আজি আপোনালোকৰ মানুহৰ পৰা মই সঁচাকৈ বিচাৰিছোঁ আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে এটা খুব ধুনীয়া গান আহি আছে। গানটি হৈছে মাছৰ বিপত্তি আৰু গীতি কণ্ঠদান কৰিছে আপোনালোকৰ সকলোৱে পৰিচিত অভিনৱ মৰাণ। গানটো খুবেই ধুনীয়া আৰু আজি বৰ্তমান আমাৰ খুব ধুনীয়া এটা ৱেডাৰ বৰ্তমান শ্বুটিং ষ্টাৰ্ট হৈছে আৰু গানটো মই ইতিমধ্যে শুনিছোঁ, খুব ধুনীয়া গান, আপোনালোকেও ভাল পাব। আৰু মোৰ লগত অভিনয় কৰিছে আপোনালোকৰ সকলোৰে জনপ্ৰিয় অভিনেতা ৰাজনীতম দা। তেখেতৰ মোৰ ফাৰ্ষ্ট টাইম, চ' অকণমান এক্সাইটেড আৰু অফক'ৰ্ছ মোৰ ফেভৰেট আছে। চ' তেখেতলৈ কাম কৰিব পৰা মই সঁচাকৈ সুখী। আৰু আমাৰ আজি গোটেই কৰিঅ'গ্ৰাফি কৰিছে ক্ৰিষ্টাৰ দা, তেখেতৰ লগতো মোৰ আজি ফাৰ্ষ্ট টাইম কাম। চ' আশা কৰোঁ কামটি সঁচাকৈ ভালে হ'ব, গানটো ধুনীয়াকৈ ওলাই আহিব আৰু গানটো যেন আপোনালোকে আঁকোৱালি লয়। ইতিমধ্যে দেখিছোঁ আমাৰ শ্বুটিঙৰ লোকেশ্যন, আমি বৰ্তমান মেকআপ লৈ ৰেডি, আমাৰ এইফালে ডান্সাৰবোৰ সাজু আৰু মই আমাৰ লগতো কণমানি ছোৱালীজনী অভিনয় কৰিব। তোমাৰ পৰিচয়, তুমি নামটো কৈ দিয়া। জুহি চেতিয়া। আৰু আমি বৰ্তমান কৰা নাই, আমি শ্বৰ্ট দিমহে এতিয়া। চ' গানটো আপোনালোকৰ মাজলৈ আহি আছে, আঁকোৱালি ল'ব, শ্বেয়াৰ কৰিব, মন্তব্য আগবঢ়াব। ধন্যবাদ।